চিকিৎসালয়লৈ যিসকল ৰোগীক পঠিওৱা হয় এই ৰোগীসকলক পঠিয়াবৰ কাৰণে যিমান পৰ্যাপ্ত পৰিমাণৰ জিভিকেৰ আণ্ডাৰত ইয়াতে উপযোগী গাড়ী লাগিছিল, কিন্তু বৰ্তমান সময়ত তেনেধৰণৰ উপযোগী গাড়ী পৰিলক্ষিত হোৱা নাই। এইটো এটি দুৰ্ভাগ্যজনক কথা। মাজুলীবাসীৰ ৰোগীসকলক লৈ এইটো হেতালি খেলিছে বুলি আমি এক প্ৰকাৰে ক'ব লাগিব স্বাস্থ্য বিভাগে। আৰু আজি আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে স্বাস্থ্য বিভাগে, অসমৰ স্বাস্থ্য বিভাগে এই কথাটো গুৰুত্ব প্ৰদান কৰিব লাগে, যিহেতু আজিৰ তাৰিখতো কিন্তু মাজুলীৰ যোগাযোগ যাতায়াত ব্যৱস্থা প্ৰত্যেক ক্ষেত্ৰতে সুচল হোৱা নাই, প্ৰতি ক্ষেত্ৰতে সুচল হোৱা নাই। গতিকে এই ক্ষেত্ৰত ৰোগীসকল যাতে খুব কম সময়ৰ ভিতৰত এই উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়সমূহত পাব লাগে, চিকিৎসা মহাবিদ্যালয়সমূহত পাবগৈ পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ স্বাস্থ্য বিভাগক এই মুহূৰ্তত দাবী জনাইছোঁ। মাজুলী জিলা প্ৰশাসনে এই উপায়ুক্তগৰাকীয়ে এই বিষয়টোত গুৰুত্ব আৰোপ কৰিব লাগে, নাইট ভিজনখনৰ ব্যৱস্থা তেখেতে কৰিব লাগে। বাকী 108 বোৰ্ড যিকেইখন বেয়া হৈ আছে সেইখন ভাল কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু জিভিকে আণ্ডাৰত যিসমূহ 108 গাড়ী চলি আছে বৰ্তমান এই মাজুলীত, এই গাড়ীসমূহৰ কণ্ডিশ্যন, গাড়ীসমূহ কেনেধৰণে চলি আছে ইয়াৰ ওপৰত উপায়ুক্তগৰাকীয়ে এটা তদন্ত কৰিব লাগে। আৰু ইয়াত জিভিকেৰ আণ্ডাৰত যিসমূহ গাড়ী আছে প্ৰত্যেকখন গাড়ীয়ে যাতে ভাল কণ্ডিশ্যনত চলিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আজি আমি এই মুহূৰ্তত জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এইটো দাবী জনাইছোঁ।